हेलो एवरीवन আপোনালোক সকলোকে মোৰ নতুন এটি ভিডিঅলৈ স্বাগতম জনাইছো আশা কৰো সকলো বহুত বেছি ভালে আছে আপোনালোকৰ দোৱা আশীৰ্বাদত মোৰ বহুত বেছি ভাল এতিয়া 11:30 বাজে দুপৰীয়া হাজ বনাবলৈ হৈছে আজি দুপৰীয়া হাজত আমাৰ শাক পিটিকাৰে হ'ব ভাবিছো আপোনালোককো দেখাও বুলি আপোনালোকে ভিডিঅটো স্কিপ নকৰাকৈ শেষলৈকে চাওক আৰু যদি মোৰ ভিডিঅবিলাক চাই ভাল লাগে আপোনালোকে লাইক কৰিব কমেন্ট কৰিব আৰু মোৰ চেনেলটো সাবস্ক্ৰাইব কৰি মোক আগুৱাই নিয়াত সহায় কৰিব আৰু যদি কোনোবাই নতুনকৈ মোৰ চেনেলটো চাই আছে প্লিজ মোৰ চেনেলটো সাবস্ক্ৰাইব কৰিব আপোনালোকে এইফালে লৈছো কচু আৰু মসুৰ দাইলৰ জ্বলা বনাম সজিনাৰ ফুল ডিমৰ লগত বনাম বিলাহী পিটিকা আলু পিটিকা গৰৈ মাছৰ পিটিকা তিয়হ গাজৰৰ সালাড বনাম এইফালে মই প্লেটত মিহি মিহিকৈ পিয়াজ কাটি লৈছো জলকীয়া আৰু ল'ব লাগিব আৰু বনাম ধনিয়াৰ পিটিকা এতিয়া ধনিয়াখিনি চিঙি আনো গৈ বলক এতিয়া এইফালে আহিলো মই ধনিয়া চিঙিবলৈ কাৰণে আমাৰ অকণমানি বাৰীখন আপোনালোকে চাই নাহাহিব দেই যি কি নহওক ঘৰৰ বস্তু কমসে কমটো চিঙি খাবলৈ পাইছো এতিয়া মই ধনিয়াখিনি চিঙি লওঁ এইফালে এতিয়া ধনিয়া মই চিঙি আছো অকণমানি বাৰী চিঙি খাবলৈ পৰা আপোনালোকেও পাৰিলে এনেকা ঘৰতে সৰু বাৰী এখন ৰাখিব চিঙি খাবলৈ হ'ব এইফালে আমাৰ খুইটি এইফালে আছে খুৰীৰ লগত মই কথা পাতি আছো দেই খুৰীক আপোনালোকে দেখা নাই কিন্তু ভিডিঅ'ত দেখি থাকে এই আমাৰ খুৰীয়ে পকৰি বনাবলৈ কৈছে আমাৰ বাৰীৰ পৰা ধনিয়া চিঙা হৈ গ'ল এতিয়াও বহুত ধনিয়া আছে দেই সৰু বাৰী এইফালে শাক আছে কেতিয়াবা আমি বইল শাক খাওঁ প্ৰথমতে মই কচু শাকখিনি বইল হ'বৰ কাৰণে দি দিছো মসুৰ দাইলখিনি লগত দি দিছো ইয়াত এতিয়া মই পানী দি দিছো ইয়াত মই 3 কাপ পানী দিলো সোৱাদ অনুসৰি নিমখ দিছো এতিয়া মই 10 মিনিট সময় বইল হ'বৰ কাৰণে দি দিছো এইফালে আমাৰ কচুখিনি বইল কৰা হৈ গ'ল কেৰাহীত মই তেল দি দিছো তেলখিনি গৰম হোৱাত ইয়াত মই নহৰু কেইফুটামান দি দিছো নহৰুখিনি ৰঙচুৱা তাত মই পিঁয়াজ দি দিলো পিঁয়াজখিনি ব্ৰাউন কালাৰ হোৱাত ইয়াত মই বিলাহী দি দিছো অকণমান নিমখ দিম কাৰণ আমি কচুখিনি নিমখ দিয়ে থৈছিলোঁ সেইটো কাৰণে অকণমান দিম বিলাহীখিনি গলিবলৈ কাৰণে বিলাহীখিনি অলপ গলি যোৱাত ইয়াত মই ৰেডি কৰি ৰখা মছলাখিনি দি দিছোঁ ইয়াত আছে জালুকৰ গুড়ি হালধি ৰেড চিলি পাউডাৰ ধনিয়া জিৰা মিক্স আছে এইখিনি এতিয়া মই ভালদৰে ভজাই ল'ম এইফালে আমাৰ মছলাখিনি ভাজি তেলখিনি ফুটি আহিছে ইয়াত এতিয়া মই কচুখিনি দি দিম এইখিনি ভালদৰে লৰাই এতিয়া মই উতলিবলৈ কাৰণে দি দিম এইফালে আমাৰ কচু জ্বলা ৰেডি হৈ গ'ল কচু জ্বলাখিনি ৰেডি হোৱাৰ পাছত এইফালে মই মাছখিনি ফ্ৰাই কৰিবলৈ লৈছোঁ মাছৰ পিটিকা বনাবলৈ আপোনালোকেও চাই থাকিব মই কিদৰে বনাওঁ এইফালে আমাৰ মাছ ফ্ৰাই হৈ আছে এইফালে আমাৰ মাছখিনি ফ্ৰাই কৰা হৈ গ'ল একেখন কেৰাহীতে মই এতিয়া অলপমান তেল দি
সজিনা ফুলখিনি ইয়াতে ভাজিম। তেলখিনি গৰম হোৱাত ইয়াত মই 2টা জলকীয়া আৰু অলপমান পিঁয়াজ দিছোঁ। পিঁয়াজখিনি ৰঙচুৱা হোৱালৈকে এতিয়া মই ভাজি থাকিম। পিঁয়াজখিনি ব্ৰাউন কালাৰ হোৱাত ইয়াত এতিয়া মই আদা নহৰু পেষ্ট দিম। এইখিনি এতিয়া মই আদা নহৰুৰ কেঁচা গোন্ধটো যোৱালৈকে ভাজি থাকিম। এতিয়া ইয়াত মই ডিম 2টা ভাঙি দিম। মই একেবাৰে চিম্পুলকৈ বনাইছোঁ, চবৰে বনোৱাৰ প্ৰচেছবিলাক বেলেগ বেলেগ। এতিয়া মই সোৱাদ অনুসৰি নিমখ দিম। আমাৰ ডিমখিনিও ভজা হৈ গ'ল। এতিয়া ইয়াত মই সজিনাৰ ফুলখিনি দি দিম। সজিনাৰ ভাজিখিনি ৰেডি হোৱালৈকে এইফালে মই মাছখিনি মিক্সিত মিহি কৰি লওঁ বুলি ভাবিছোঁ। মই লৈছোঁ 3 ফুটা নহৰু, 3টা জলকীয়া আৰু মাছকেইটাক মই কাঁইটবিলাক উলিয়াই মিক্সিত মাৰি দিম। আপোনালোকেও এবাৰ এই ধৰণে ট্ৰাই কৰি চাব পাৰে। খাবলৈ কিন্তু সঁচাকৈ বহুত বেছিয়ে ভাল লাগে। এইফালে দেখিছেনে, মই বিলাহীকেইটাকো ইণ্ডাকশ্যনত পুৰিবলৈ দি দিছোঁ। 2টা জলকীয়া, 2 ফুট নহৰু আৰু 3টা বিলাহী দি দিছোঁ। এইখিনি পুৰক এতিয়া। এইফালে আকৌ মই মাজে মাজে সজিনাৰ ফুলখিনিও লৰাই আছোঁ আৰু অলপ ৰঙচুৱা হোৱাৰ পিছত এইখিনি মই নমাই দিম। এইফালে আমাৰ সজিনাৰ ফুলখিনিও ৰেডি হৈ গ'ল, দেখিছেনে কালাৰ। এইফালে এতিয়া মই আমাৰ পিটিকাখিনি ৰেডি কৰি লওঁ। এতিয়া মই প্ৰথমতে মাছৰ পিটিকাখিনি বনাবলৈ লৈছোঁ। অলপমান দি দিম ধনিয়া পাত। এইফালে মাছৰ পিটিকাখিনি ৰেডি হৈ গ'ল। এতিয়া আলু পিটিকাখিনি বনাই লওঁ। মই মিহি মিহিকৈ পিঁয়াজ, জলকীয়া কাটি থৈছিলোঁ, নিমখে দিয়া নাই, নিমখ দিম। মই আলুখিনি লৈ লৈছোঁ। সোৱাদ অনুসৰি নিমখ দি দিছোঁ। ধনিয়া পাত। এতিয়া আলু পিটিকাখিনি ৰেডি হৈ গ'ল। এতিয়া মই বিলাহীখিনি ৰেডি কৰি লওঁ। এইফালে মই বনাবলৈ লৈছোঁ এতিয়া বিলাহী পিটিকা। সোৱাদ অনুসৰি নিমখ দিছোঁ। ধনিয়া পাত। এয়া মোৰ বিলাহী, আলু আৰু মাছৰ পিটিকা ৰেডি হৈ গ'ল। এইফালে মই বনাবলৈ লৈছোঁ ধনিয়াৰ চাটনি, লগত দি দিছোঁ জলফাই, তেতিয়া খাবলৈ টেষ্টি হয়। এইফালে আমাৰ পিটিকা চালাড ৰেডি হৈ গ'ল। এতিয়া দেৰি নকৰি খাব লাগে। এইফালে এতিয়া মই দুপৰীয়া সাজ খাবলৈ লৈছোঁ। এয়া দেখিছেনে আমাৰ শাকে পিটিকাৰে আজি এসাঁজ। এতিয়া দেৰি নকৰি খাই লওঁ। কচুকণ কিন্তু ইয়াম্মি।
আলু চাটনি, সজনাৰ ফুল। খাবলৈ অকণমান তিতা তিতা লাগিছে, কিন্তু খাবলৈ ভাল লাগিছে দেই। মাছৰ চাটনি, ধনিয়াত জলফাই দিছিলোঁ খাবলৈ। জ্বলা পানী লগত লৈ লৈছোঁ। কচুকণৰ টেষ্ট মই আপোনালোকক মানে ক'ম আৰু। সজনাৰ ফুল আজি বহুত বছৰৰ মূৰত খোৱা হৈছে, খাবলৈ বহুত ভাল লাগিছে দেই। আপোনালোকক মোৰ আজিৰ ভিডিঅ' চাই কেনে লাগিল প্লিজ এবাৰ কমেণ্ট কৰি জনাব।